জোকে মাক লাহেকে মাৰিলে এই সিটোত বস্তুটো ৰখি যায়। এইটো তলত আছে, এইটো গেটটো, এই গেটখিনি লাগিব নেকি বাৰু? লাইনটো নাই সেইটো জেনেৰেটাৰ ষ্টাৰ্ট কৰি দিয়ক। এইটো আহিলে ইমানটো আৰু কি লাগিছে? এইটো পোক, এইটো বগা চামনি এটা বহিছে ইয়ালৈকে। গাড়ীটো বহুত এইটো ডিজেল হয়, ইয়াৰ ওপৰতো চাওক লাহেকে ভৰাইছে কাৰণে ইমান দূৰ আহিছে। এইটো বামুণবাৰীত তেল দিব, বামুণবাৰীত পেট্ৰল দিব। এইখন গাড়ীত ভৰাই গ'ল প্ৰথম, ছেকেণ্ড ফাৰ্ষ্ট ট্ৰেক্টৰ এখন ভৰাই গ'ল, ট্ৰেক্টৰখনৰ প্ৰব্লেম। এইখন গাড়ী ভৰালে, এইটো বামুণবাৰী এতিয়া লগালগ ডিপো বন্ধ কৰি দিলে। মেনেজাৰ চাওক এইফালে চাওক, দাদা এইফালে চাই দিয়ক, এখেত মেনেজাৰ এই ডিপোটোৰ। হেল্ল', প্ৰথমবাৰ কমপ্লেইন কৰিলোঁ কিন্তু গুৰুত্ব সহকাৰে নল'লে, কিন্তু ছেকেণ্ড বাৰতহে গুৰুত্ব সহকাৰে অলপ গুৰুত্ব লৈছে আৰু ইমানো গুৰুত্ব লোৱা নাই এতিয়ালৈকে। আপোনালোকে চাই আছে বামুণবাৰী থানা, তেখেতসকলে FIR দিব কৈছে থানাত গৈ। মৰাণ বামুণবাৰী হয় জেগাটো, এইটো কেঁকুৰি গাঁও তেল দিব। মৰাণৰ পৰা নাহৰকটীয়া ৰাষ্ট্ৰীয় ঘাইপথ। তাৰ আগৰ তেলকেইটা, এইটো তেল ডিজেল হয়। তলত চাব বগা গোটেই। ভাই উৰাই দে গৈছে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া এটা হয়, এইটো ভালকৈ ওলাই পৰিছে। বৰ্তমান ডিপোটো বন্ধ কৰি দিলে।